ভাৰতীয় সাংস্কৃতিক জগতখনৰ এটা জনপ্ৰিয় নাম হৈছে এ.আৰ. ৰেহমান। তেখেত এগৰাকী অস্কাৰ বিজয়ী সংগীত পৰিচালক, গায়ক, সংগীত প্ৰযোজক আৰু সমাজসেৱক। কৰ্মজীৱনৰ আৰম্ভণিতে তেওঁ তামিল চলচ্চিত্ৰ উদ্যোগত কাম আৰম্ভ কৰিছিল আৰু ক্ৰমান্বয়ে নিজৰ অসাধাৰণ প্ৰতিভাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰি বলিউড আৰু হলিউডতো দৃঢ়ভাৱে খোপনি পুতিবলৈ সক্ষম হয়। আপুনি জানি আচৰিত হ'ব যে হিন্দী চিনেমাত ইমানবোৰ অমৰ সংগীত ৰচনা কৰা এই মহান শিল্পীগৰাকীয়ে শুদ্ধকৈ হিন্দী ভাষা ক'ব নাজানে। তেওঁৰ জন্মগত ভাষা তামিল, যিটো তেওঁ অত্যন্ত সলসলীয়াকৈ ক'ব পাৰে। তাৰোপৰি তেওঁ ইংৰাজী ভাষাটো সুদক্ষ। বহু লোকেই নাজানে যে এ.আৰ. ৰেহমান পূৰ্বতে হিন্দু ধৰ্মৰ লোক আছিল। তেওঁ 1967 চনত তামিলনাডুৰ এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্ম নাম আছিল দিলীপ কুমাৰ। তেওঁৰ মাতৃ কস্তুৰী এগৰাকী নিয়মিত হিন্দু ধৰ্ম পালন কৰা মহিলা আছিল আৰু পিতৃৰ নাম আছিল আৰ.কে. শেখৰ। 1976 চনত তেওঁৰ দেউতাকৰ মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পাছত তেওঁৰ মাতৃ মানসিকভাৱে ভাঙি পৰে। সময়ৰ লগে লগে তেওঁ চুফী আধ্যাত্মিক সাধনাৰ প্ৰতি আকৃষ্ট হ'বলৈ ধৰে। 1984 চনত তেওঁৰ সৰু ভনীয়েক গভীৰভাৱে অসুস্থ হোৱাৰ সময়ত তেওঁলোকৰ পৰিয়াল কাদ্ৰী তাৰিক নামৰ এগৰাকী চুফী সাধকৰ সংস্পৰ্শলৈ আহে। সেই সাধকজনে পৰামৰ্শ দিছিল যে যদি ধৰ্ম পৰিৱৰ্তন কৰা হয় তেন্তে সকলো অপায় অমংগল দূৰ হ'ব। এই আধ্যাত্মিক যাত্ৰাৰ গভীৰ প্ৰভাৱতী 1989 চনত এ.আৰ. ৰেহমানৰ 23 বছৰ বয়সত তেওঁ আৰু তেওঁৰ পৰিয়ালে ইছলাম ধৰ্ম গ্ৰহণ কৰে। আচৰিতভাৱে ধৰ্মান্তৰণৰ পাছত তেওঁৰ ভনীয়েকৰ গভীৰ বেমাৰ সুস্থ হৈ উঠে। লগতে এ.আৰ. ৰেহমানৰ জীৱনো এক নতুন দিশলৈ গতি কৰে। ধৰ্মান্তৰণৰ পাছত তেওঁ নিজৰ নাম সলনি কৰে। প্ৰথমে তেওঁ আব্দুল ৰেহমান নাম গ্ৰহণ কৰে আৰু পাছত আল্লাহ ৰাখা ৰেহমান, যাক আমি আজি এ.আৰ. ৰেহমান হিচাপে চিনি পাওঁ। কোৱা হয় যে এই নামটো এগৰাকী হিন্দু জ্যোতিষীয়ে পৰামৰ্শ দিছিল, কিয়নো তেওঁৰ মতে সেই নামটো ৰহমানৰ ব্যক্তিত্বৰ সৈতে মিল নাছিল। তাৰোপৰি এ.আৰ. ৰেহমানে নিজৰ সেই দিলীপ কুমাৰ নামটো ভাল পোৱা নাছিল। সেয়েহে পৰৱৰ্তী সময়ত তেওঁ নিজৰ নামটো পৰিৱৰ্তন কৰি এ.আৰ. ৰেহমান আল্লাহ ৰাখা ৰেহমান ৰাখে। আৰু আজি আমি চিনি পোৱা এই আল্লাহ ৰাখা ৰেহমানেই হৈছে এ.আৰ. ৰেহমান। আচলতে যিসকলে এইখিনি কথা নাজানে তেওঁলোকৰ বাবে এইটো ভিডিঅ'। ধন্যবাদ।